নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 লাষ্ট ডেট সম্পৰ্কে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে মিছন বসুন্ধৰাৰ যে অনলাইন আবেদন কৰাৰ অন্তিম ডেট আছিল সেয়া 10 জানুৱাৰী 2025 আছিল। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে জনসাধাৰণৰ অনুৰোধ মৰ্মে এই ডেট আকৌ এক্সটেনশ্যন কৰিছে, অৰ্থাৎ এই ডেট যি আমাৰ অনলাইন আবেদনৰ তাৰিখ সেয়া আকৌ বঢ়াই দিছে। আজিৰ কেবিনেট বৈঠকৰ অন্তত সাংবাদিকসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ে এই ডেট সম্পৰ্কে ঘোষণা কৰিছে। তো আহক আমি তেখেতৰ মুখেৰে শুনি লওঁ কেই তাৰিখলৈকে আমি অনলাইন এপ্লাই কৰিব পাৰিম। আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত, এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে, আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ। লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে। কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে। আজি আমি কেবিনেটে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ, বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে। ST, SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব। কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। তো শুনিলে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী মহোদয়ে এই যি অনলাইনৰ ডেট সেয়া 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছে। তো যিসকল বন্ধু বান্ধৱীসকলে এতিয়াও নিজৰ মাটি নামজাৰি কৰিবৰ বাবে বসুন্ধৰাত এপ্লাই কৰা নাছিল সেইসকলৰ বাবে অন্তিম তথা সোণালী সুযোগ। তো আপোনালোকে দেৰি নকৰি 15 তাৰিখৰ ভিতৰতে আপোনাৰ নিজৰ মাটিৰ যি অসুবিধা আছে, নিজৰ নামত কৰা, পাট্টা ভাগ কৰা, নাইবা যি আন সুবিধাসমূহ আছে মিছন বসুন্ধৰা আণ্ডাৰত, সেই সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰিবৰ বাবে অনলাইন আবেদন কৰি দিয়ক। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনি আছিল। এনেধৰণৰ বাতৰিৰ বাবে আমাৰ চেনেলটো ফ'ল' কৰি থাকিব। তো আজিলৈ ইমানতে এৰিছোঁ। জয় অসম, ভাৰত মাতা কি জয়।